So hey guys, namaskar and welcome back to my new video. সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'ৰ মাজলৈ। So guys, বহুত দিন ধৰি মই YouTube চেনেলত ভিডিঅ' দিয়া নাছিল, আপোনালোকে নিশ্চয় গম পায়। Instagram মোৰ নটিফিকেশন যোৱা নাই আপোনালোকৰ ওচৰত। So guys, এই দুমাহমান হ'ল মই ডাইৰেক্টলি এনেকৈ কেমেৰালৈ ভিডিঅ' বনোৱা নাছিলো। বনাইছো জাস্ট দুটা ভিডিঅ'। মই আগৰ যিটা ভিডিঅ' মোৰ গেলাৰীত অলৰেডি সেভ আছিলে, সেই দুটা ভিডিঅ' মই অলৰেডি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিছো। এটা দিলো পৰহি আৰু তাৰ আগত বানপানী এটা দিছিলো এমাহমান আগত। তাৰ পিছৰ পৰা মই ভিডিঅ' বনোৱা নাছিলো। So guys, এনেকৈ কেমেৰালৈ আজি ভাবিছো কি যেটো সানডে আজি ভিডিঅ'টো মই স্টাৰ্ট কৰি দিলো। আজি গাইজ 31 জুলাই আৰু আজি ভিডিঅ'টো স্টাৰ্ট কৰি আছো গাইজ। So guys, এই ভিডিঅ'টো কেতিয়া আপলোড কৰিব নাজানো আৰু আজি আমি ভাবিছো কি যেটো সানডে যে অকণমান কৰিবলৈ ফুৰিবলৈ যাম, ফুৰিবলৈ গৈ যিখিনি দেখাব পাৰো সেইখিনি দেখাবলৈ চেষ্টা কৰিম গাইজ। ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি শেষলৈকে চাই দিবা। ভাল লাইক শ্বেয়াৰ চেনেল ছাবস্ক্ৰাইব কৰি কাউণ্ট কৰিবলৈ প্ৰেছ কৰি অল কৰি দিবা। আৰু যিসকলে অলৰেডি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থৈছে সকলোক বহুত ধন্যবাদ। So guys, বলা বেছি সময় নষ্ট নকৰা আজি ভিডিঅ'টো আৰম্ভ। So guys, I am ready ফুৰিবলৈ যাবলৈ গাইজ। ৰেডি হৈ গ'লো আৰু গাড়ীখন লৈ আমি এতিয়া গৈছো ইকো পাৰ্কৰ ফালে। So guys, দেখিবলৈ পাইছে ৰাস্তা বহুত বেছি ট্ৰেফিক জাম, যিহেতু আজি সানডে, আজি ৰবিবাৰ। আমাৰ ৰঙিয়াত এখন বজাৰ আছে, সাপ্তাহিক বজাৰ, সেইকাৰণে বহুত বেছি ট্ৰেফিক জাম চলি আছে। তথাপিও বিশ্বকৰ্মাক চিন্তি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। So guys, ফাইনেলি কিবা আকৌ বাছি গ'ল। আপোনালোকে নিশ্চয় দেখিবলৈ পালাই চাগে। আগত সৰু ল'ৰা দুজনে স্কুটিখন লৈ আগফালে অকণমানকৈ জাষ্ট খুন্দাটো নালাগিলে আৰু গাইছ। আগফালে এনেকৈ ডাইৰেক্ট সোমাইছিল। আমি স্পীডত গৈছিলোঁ চিধা অকণমানকৈ বাছি গ'লোঁ। কিবা আকৌ বিপদৰ পৰা মুক্তি কৰি গাইছ চিধা গৈ আছোঁ আৰু আমি ইকো পাৰ্ক বিচাৰি, ইকো পাৰ্কখন বিচাৰি গৈ আছোঁ গাইছ। ফাইনেলি আমি ইকো পাৰ্কখন পাই গ'লোঁ আৰু এতিয়া আমি চিধা গৈছোঁ। দেখিবলৈ পাইছে ৰাইট চাইডে এইখন ইকো পাৰ্ক। আমি পোনপ্ৰথমতে আমাৰ গাড়ীখন আমি পাৰ্কিং কৰি ৰাখি দিওঁ ধুনীয়াকৈ। ছাইডত ইয়াত পাৰ্কিং এৰিয়া আছে, পাৰ্কিং এৰিয়াত আমি গাড়ীখন ৰাখি দি ধুনীয়াকৈ আপোনালোকক ইকো পাৰ্কৰ ভিতৰলৈ গৈ দেখাবলৈ চেষ্টা কৰোঁ গাইজ। ভিডিঅ'টো লাইক যদি কৰা নাই এতিয়াও লাইক এটা কৰি দিবা। পোনপ্ৰথমতে এটা আপোনালোকক ধুনীয়া চিনেমেটিক শ্ব' এটা দেখুৱাই দিছোঁ। ইফালে ট্ৰেইন এখন গৈছে। ইকো পাৰ্ক আহি গ'লোঁ আৰু এতিয়া গৈছোঁ ইকো পাৰ্কৰ ভিতৰৰ ফালে সোমাই। দেখিবলৈ পাইছোঁ আগত লিখা আছে ইকো পাৰ্ক। ধুনীয়া প্ৰকৃতিৰ মাজত গাইছ, ৰঙিয়া টাউনৰ মাজতে আছে এইখন ইকো পাৰ্ক। এতিয়া ভিতৰত গৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আমি আহিছোঁ ইকো পাৰ্কত গাইছ। এইখন দেখিবলৈ পাইছে ইকো পাৰ্ক আৰু মাজতে এটা পুখুৰী আছে গাইছ আৰু চাৰিওফালে এটা ৰাস্তা আছে। সেই ৰাস্তাটোত তেতিয়া গাইছ যিহেতু গধূলি সময় 5:40 হ'ল গাইছ আৰু এতিয়া দেখিবলৈ সকলোৱে জগিং কৰিবলৈ আহিছে গাইছ। আৰু এতিয়া দেখিম আপোনালোকক ইকো পাৰ্কখন গাইছ। I'm brushing the weight of you of my shoulders. Done with my cigarette, and when all the smoke is clear, I'm brushing the weight of you, the weight of you, the weight of you. Don't need an old man. গাইছ এই ইকো পাৰ্ক ৰাস্তা দেখিবলৈ পাইছে, মানুহসকলে গৈছে ইয়াত এনেকৈ জগিং কৰি আছে গাইছ। আৰু এই ৰাস্তা দেখিবলৈ চাৰিওফালে এইটো ৰাস্তা আৰু মাজতে এটা বহুত ডাঙৰ এটা পুখুৰী আছে গাইছ। এইটো পুখুৰীৰ কাৰণে এটা ৰাস্তা গাইছে। ৰাস্তাটোৰে দেখিবলৈ পাইছে গাইছ বহুত মানুহ আছে সিহঁতে এতিয়া জগিং কৰিবলৈ আহিছে গাইছ। আৰু ৰাতিপুৱা সময়ত মৰ্ণিং ৱাক কৰিবলৈ আহে ইয়াত গাইছ। যিহেতু আমাৰ ওচৰতে আছে বুলি আজি এপাক আমি ফুৰিবলৈ আহিলোঁ গাইছ। আৰু এতিয়া দেখুৱাই দিলোঁ আপোনালোকক ইকো পাৰ্কখন চাওক গাইছ।